এভৰিৱান কি খবৰ আৰু আজি হৈছে আমাৰ জোৰোণ মানে একদম বতৰ বহুত বেয়া সেইকাৰণে মানে বহুত বেয়া পৰিস্থিতি হৈ আছে অলপ এতিয়া মই গা ধুলোঁ এতিয়া আৰু আপোনালোকক সকলোখিনি দেখাই আছোঁ আজি চাই দিব ভিডিঅ'টো আমি এতিয়া মেকআপ কৰি এইটো মোৰ মেকআপ আৰ্টিষ্ট লোকেল মেকআপ আৰ্টিষ্ট হেভি মই আৰু গাইছ এতিয়া মই ৰেডি হৈ গ'লোঁ চাওঁ আৰু আমাৰ গোটেইবিলাক ইয়াতে ছোৱালীবিলাক ৰেডি হৈ আছে বিয়া আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হয় নেকি বহুত ভাল লাগিছে অ'কে অ'কে বিজি থাকক চব ব্যস্ত হৈ আছে ইয়াত আৰু এইটো হৈছে আজি আমাৰ বিয়াৰ পেণ্ডেল কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন কাৰণ এইটো ডিজাইন আমিয়ে দিছোঁ মানে টেণ্টক আমিয়ে কৈছোঁ মানে এনেকৈ বনাবৰ কাৰণে বাকী আপোনালোকে ক'ব কেনেকুৱা লাগিছে আমাৰ ইয়াতে কইনা ফটোশ্বুট কৰি আছে অঁ কইনা চাওঁ আৰু আমাৰ চাওক এইকেইটা ভিনদেউ এইটো ডাঙৰ ভিনদেউ আৰু এইটো মাজুবা আৰু এইটো ডাঙৰ বা খুৰা আমাৰ হাই এইটো শুনি বছৰটো আৰু এইফালে মই খোৱা ফালেও দেখাব আহিলোঁ আপোনালোকক কাৰণ এইফালে আমাৰ ভিডিঅ' শ্বুট কৰা নহয়েই আজিকালি কাৰণ ভিডিঅ'বিলাকেও নলয় এইবিলাক আগতে লৈছিল সেইকাৰণে মই আপোনালোকক দেখালোঁ এয়া চিকেন মাটন বহুত আইটেম আছিল সেইকাৰণে দেখাবতো ইজি নহয় মানে জোৰোণ মানে আহিছে আৰু এতিয়া কইনা ওলাব সেইটো থৈ পেলাই আৰু মামী শিকাই আছে মানে কি কি কৰিব লাগে মামী আমাৰ কইনাৰ মামী বিয়া মানে কান্দিব দি আছে আমাৰ কইনা নাকান্দে কি হ'ব এতিয়া কওকচোন আমাৰ কইনা যাব লাগিছে আৰু মায়ে আমাৰ কান্দি আছে চাওকচোন কি হ'ব এনে গাইজ কান্দিলে এদিনতো যাবই লাগিব এইবাৰ বয়ে বেছি সময় নাই আৰু আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'ত আমাৰ খুৰী মোক সজাই দিছে নমস্কাৰ দেই চাওক ফেমাছ আপোনালোকক যদি লাগে মানে কণ্টেক্ট কৰিব আৰু এতিয়া বাৰু সৰু খুৰী আৰু এটা দৰা আহিছে আমি ৰখি আছোঁ গাটোত আৰু এয়া ফাইনেলি আমাৰ দৰা ঘৰো আহি পালে জোৰোণ লৈ দৰা কৰিয়া এক কইনা
কালি আমাৰ অলংকাৰ পিন্ধোৱা হোৱাৰ পিছত জোৰোণৰ এয়া দৰা ঘৰৰ মানুহক চাহ খাব মাতিছে। এয়া চাহ দিছে, পিঠা, লাৰু, কাজু বৰফি, পুৰি আৰু বহুত কিবা কিবি আছিল আইটেম। আৰু তাৰপিছত দৈ চিৰাও দিছে একেলগে। এইটো কইনাৰ পেয়া। আৰু দৰা ঘৰক খোৱা হোৱাৰ পিছত আমাৰ কইনা ঘৰৰ মানুহক ভাত খাবলৈ বহিলে একেলগে। আৰু এয়া আমাৰ খুৰীৰ বায়েক। খাব পৰা হৈছে না? আৰু এইকেইটা হৈছে মোৰ ভাগিন। কেনে হৈছে খাব পৰা হৈছে নে? ভিনদেউ কেনে হৈছে? দি আছো চব আহিব। এতিয়া ফটো প্ৰয়োজন হৈ আছে আমাৰ আৰু এয়া কইনাৰ মা আমাৰ। আৰু এয়া ভাত খোৱাৰ পিছত কইনাৰ লগত আমাৰ কিছুমান কথা পাতি আছে দৰা ঘৰৰ মানুহে। আৰু এয়া দৰাৰ মাক আৰু এয়া আমাৰ বাইদেউৰ জা হ'ব আৰু এয়া শহুৰ দেউতা আৰু এয়া আমাৰ বা। এইটো চাকা হাৰিয়ে। আৰু এইফালে আমাৰ দৰা ঘৰৰ মানুহ যাব ওলালে জোৰোণ দি। আৰু এয়া মামা আৰু খুৰা গোটেইকেইটাই ডাঙৰকেইটাই মানে জ্যেষ্ঠকেইটাই আমাৰ দৰা ঘৰৰ মানুহক বিদায় দিলে এনেকৈ সেৱা কৰি। আৰু আমিও দৰাৰ কাৰণে ওলোটা জোৰোণ দি পঠালোঁ, যাতে অহাকালি দৰাই আমাৰ মানে ভিনদেউৱে সেইযোৰ ড্ৰেছ পিন্ধি আহে আৰু নিমন্ত্ৰণ জনালোঁ। ফাইনেলি আমি ইয়াতে ভাত খাব বহিছোঁ, মানে দৰা পাৰ্টি গ'ল মানে আজি জোৰোণৰ, আৰু আমি ইয়াতে ভাত খাব বহিছোঁ। কেনেকুৱা ধুনীয়া ধুনীয়া একদম বঢ়িয়া হৈছে। গাইজ কইনাৰ বহুত ভোক লাগিছে মানে অহাকালিতো লগনে সেইকাৰণে আজি খাই লৈছে। দেৰি হৈ গ'ল ভাত খাওঁতে, উপায় নাই। শেষ কৰি খাইছে। খোৱাই নাই আকৌ। হে নাই আমাৰ মানে দৰা ঘৰ গ'ল এতিয়া চব ফটো চলি আছে ইয়াত। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।